Welcome back to KTS vlog. আজি এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছো। আজি এটা মজা জায়গাত গৈ আছো। আমাৰ ওচৰতে কিবা এটা হৈ আছে কিন্তু নকও গাইস। সাসপেন্স আৰু ভিডিওটো লাষ্টলৈকে চাই থাকক স্কিপ নকৰাকৈ। এতিয়া মই উলাই লাও ধুনিয়াকে একদম পুৰা কাপোৰ চাপোৰ পিন্ধিলো আৰু এতিয়া নৰমাল কাপোৰ এটা পিন্ধি আছো আৰু কাপোৰ চাপোৰ পিন্ধি আপোনালোকক ব্লগ পাই আছো গাইস। So guys, মোৰ ফাইনালি উলোৱা হৈ গল একদম সিম্পল কে উলালো আৰু মোৰ লগৰ দুজন আহি আছে আৰু হিয়তে ৰোটাৰ পৰা আহি আছে আমাৰ ঘৰলৈকে আৰু কোন আহিছে আপোনালোকে ভিডিওত দেখা পাব আৰু আগৰ ব্লগতো আছে হিয়তে আৰু আহিলক তাছত আপোনালোকক দেখাই আছো হিয়তে কোন আহিছে মোৰ আমাৰ ঘৰত আৰু হিয়তৰ লগত যাম সেই জায়গাটো লৈ আৰু কো ৰাতি কোত যোৱা প্লেনিং উলাইছে আপোনালোকে গম পাব চাই থাকক ভিডিওটো লাষ্টলৈকে স্কিপ নকৰাকৈ গাইস অজয়দা আৰু প্ৰসেনজিত এই ফাইনালি আহি পেলে আমাৰ প্ৰসেনজিত হাই আৰু ইফালে অজয়দা অজয়দা যাবলৈ উলালো আৰু বঢ়িয়াকে একদম প্ৰসেনজিত মই আৰু লগতে আহিছে আমাৰ নিজম মোৰ ব্লগত থাকে গাইস দেখিছে গাইস আৰু ই মই প্ৰসেনজিত আৰু অজয়দা গৈ আছো জায়গাটোলৈ বাইক ললো আৰু এটা যাম ৰাস্তাত মাজে মাজে অলপ ক্লিক ল'ম আৰু যাম আৰু গেদাৰিং পুৰা একদম পুৰা ভিৰ তো গাইজ ফাইনেলি আহি পালো ধনশ্ৰীঘাট আঞ্চলিক শ্ৰী শ্ৰী লক্ষী মন্দিৰ ইয়াতে আপোনাৰ লক্ষী পূজাৰ পৰা মেলা হৈ আছে এই দেখিছে গেটটো আৰু আমি ভিতৰলৈ সোমাই যাওঁ কি এয়া দেখিছে আগফালে মানুহ এয়াতো ষ্টাৰ্টিং এণ্ডলৈকে চাই থাকক এই দেখিছে পুতলা কিমান পুতলা এই আমি ফাইনেলি আহি পালো এই লক্ষী মন্দিৰটোত আৰু আমি অলপ সোমাই যাওঁ ভিতৰলৈকে আপোনালোকক দেখাম ভিতৰলৈকে সোমাই আহিছোঁ আৰু আমাৰ লক্ষী মাক দেখাম এই দেখিছে ভিতৰ ফালে পূজা পাতল হৈ আছে চবে পূজা কৰি আছে এই দেখিছে বন্তি প্ৰজ্বলন এই দেখিছে কিমান মানুহ গাইস লাহে লাহে ভৰ্তি হৈ আছে এয়া দেখিছে পুৰা একদম মিনা বজাৰ লাগি আছে গাইস চাওক এই গোটেই দোকান এয়া পুৰা আৰু এই দেখিছে পুৰা চকৰি ঘূৰি আছে পুৰা মজাকে পুৰা ঘূৰি আছে চকৰি গাইস আৰু তামাম গেদাৰিং হৈছে একদম ভিডিঅ' কৰিবৰ কাৰণে কেনেকুৱা লাগিছে ভাল লাগিছে মই যিটো ভাবিছিলোঁ তাততো মানে পুৰা বহুত গেদাৰিং হৈছে তাৰ কাৰণে বহুত ভাল লাগিছে আৰু মানে হেৰি হোৱা নাই এতিয়া আমি ষ্টাৰ্টিং ভাবি আছোঁ তাৰ জাষ্ট উঠি আহিলোঁ আমি বহুত ভাগৰ লাগি গৈছে এতিয়া আমি এইটো উঠিম গাই চাব এইটো তো গাইজ দেখিছে পুৰা একদম ঘূৰি আছে এইটো উঠিব লাগিব গাইজ চাম আপোনালোকক যদি ভিডিঅ'ত দেখাব পাৰোঁ ট্ৰাই কৰিম যদি নোৱাৰোঁ বেয়া নাপাওঁ আপোনালোকে দেখিছে কি ডেঞ্জাৰাছকৈ ঘূৰি আছে পুৰা সেইফালে ৰেল মানুহ চাওক গাইজ এতিয়া মানুহ মিনা বজাৰ ভৰ্তি মানুহ গাইজ সেইয়া ব্ৰেক ডান্স চলি আছে এয়া আছাম ট্ৰেক্টৰ পুৰি আছে গাইজ এই চাওক আপোনালোকে খাব পাৰিব এতিয়া আমি সোমাই আহিছোঁ ৰাষ্ট্ৰীয় বাণিজ্য মেলাত ক'ত সোমাই আহিলোঁ ৰাষ্ট্ৰীয় বাণিজ্য মেলা একদম অকণমান দেখোন বাণিজ্য মেলাটো বহুত ডাঙৰ
মানে ঘূৰি ঘূৰি শেষ কৰিব মানে ন আপোনাৰ মেলাটো পুৰা চব্জি বজাৰ লাগি গৈছে পুৰা চব্জি বজাৰ পুৰা কিছে আপোনালোকে বাইক চাই গম পাব কিমান মানুহ হৈছে এই বাইক গোটেই পাৰ্কিং ভৰ্তি গাইছ তো গাইছ দেখিছে ইয়াক পুৰা একদম কাণফুলি চকৰি ঘূৰি আছে পুৰা আৰু মানুহ চাওক পুৰা মানুহ হৈছে আপোনাৰ বৰষুণৰ কাৰণে অলপ মানুহটো কমিছে কাৰণ বৰষুণ দিছিলে সেইকাৰণে অলপ মানুহ কমি গৈছে কেতিয়াও কিন্তু মানুহ আছে গাইছ চাওক ইমান মানুহ দেখিছে এইবোৰ আপোনাৰ সৰু পোৱালিৰ জাহাজ বুলিও ক'ব লাগিব গাইছ এইটো আছে একদম ধুনীয়া এই দেখিছে গাইছ সৰু পোৱালিবিলাকৰ কিমান ধুনীয়া বস্তু আহিছে আহিব পাৰিব আৰু আপোনাৰ 13 তাৰিখলৈকে আছে লাষ্ট 13 অক্টোবৰ এয়া দেখিছে গিলাচৰ আপোনাৰ ইয়াতে বল দি মাৰি দিলে আপুনি গিলাচ যদি গোটেইকেইটা পেলাই দিয়ে হাঁহ পাই যাব পুৰা একদম হাঁহ এটা পাই যাব এই গিলাচকেইটা লগ পালো পুষ্কৰ ভাই একদম বিচাৰি একদম পুৰা ফাইনেলি লগ পাই গ'লো পুষ্কৰ ভাই তো গাইছ ওচৰৰ মঞ্চখনত ডেন্স আৰম্ভ গাইছ পুৰা ডেন্স পান চান খাই লওঁ পুৰা মজাকে পান বনাই আছে গাইছ এইবোৰ বেলুন এই বেলুন লাগে তো এইবিলাক আপোনাৰ কাঁহৰ বাচন ল'ব পাৰিব ব্ৰেক ডান্স উঠিবলৈ ৰেডি এই চাওক আগফালে ব্ৰেক ডান্স এতিয়া উঠিম আৰু গাইছ এয়া টিকেট এই আগফালে প্ৰসেনজিৎ আৰু মই ব্ৰেক ডান্সত এই চাওক ব্ৰেক ডান্স আমাৰ ক'ত মানুহ পুৰা গায় পুৰা মানুহ এই প্ৰসেনজিৎ আৰু মই পুৰা উঠি লৈছোঁ সৰু পাৰিলে কিয় তো ফাইনেলি উঠা হৈ গ'ল কমপ্লিট বন্ধ এতিয়া খাই লওঁ আইচ গোলা এইফালে পানী পুৰি গাইছ পানী পুৰি এইফালে আপোনাৰ কিবা পপি চাট কিবা চাট এইবিলাক বনি আছে আমাৰ প্ৰসেনজিতে খাব বনি আছে প্ৰসেনজিতে ৰখি আছে খাবৰ কাৰণে এয়া মোৰ আইচ গোলা ফাইনেলি হৈছে আৰু খাবলৈ হৈছে আৰু এই ফাইনেলি মোৰ হাতত আহি পেলাই আইচ গোলা এতিয়া খাই লওঁ পুৰা খাই আছোঁ গাইছ দেখিছে মজাকে খাই আছোঁ
যা ওচৰ দূৰত যা আইচ গোলা এইফালে অজয় দাই কেমেৰা মাৰি আছে গাইছ একদম পেট ভৰে খাই দিলো বস্তু আৰু অজয় দাই মাৰি আছে এতিয়াও চাগে এইফালে প্ৰসেনজিত পুৰা একদম খাই পেটত ভৰ্তি কৰি দিলো এতিয়া অলপ ঘূৰা ঘূৰি কৰি ঘৰমুৱা হৈ যাম মাকো খাবৰ কাৰণে বহিলো অজয় দা এইফালে নিজম ইয়াত কি চাই থাক তো ফাইনেলি আহি গ'ল আমাৰ ওচৰত চিকেন পকৰা এই অজয় দা খাই আছে পুৰা কৰি ল বগা তো ফাইনেলি দেখা পাইছে এইবিলাক হাতৰ শিল্প কি ধুনীয়া আপোনাৰ দেখিছে আপোনাৰ গোটেই কাঠৰে বস্তু কি ধুনীয়াকৈ বনাইছে গাইছ চাওক কি মজাই গড়টো চাওক কি ধুনীয়াকৈ বনাইছে এইবিলাক গড় এই পিছফালে হৰিণ এটা আছে কি ডাঙৰ হৰিণ একে অৰিজিনেল যেন গাইছ ফাইনেলি ঘৰ আহি পালোঁ আৰু লাষ্টত ভিডিঅ'টো নবনালেও যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলত যদি প্ৰথম আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ বাই বাই